হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। দেউতাৰো বজাৰ আছিলে, আজি শুক্ৰবাৰ হয়, সেইকাৰণে বোলো চব বজাৰো কৰি আহিম আৰু দেউতাৰ ফালে ৰখিয়াও হৈ দিম। সেইটো কাৰণে বেডশ্বীট আৰু ব্লেংকেটখিনি দেখিছেনে, নতুনকৈ আহিছে। আপোনালোকে ওচৰে যদি চাব আহিব পাৰে। আৰু এইফালে মই ওলাইছোঁ বজাৰ কৰিবলৈ, ইমান মানুহ ভিৰ হৈছে। বিহুৰ বজাৰ কৰিছোঁ, এইফালে মাছ চাছ এইবিলাক চব দেখাই গৈ আছোঁ, আপোনালোকে চাই গৈ থাকিব মোৰ ভিডিঅ'টো। এইফালে মুড়ি গুড় এইবিলাক চব আজি বজাৰ কৰিবলৈ যাম, চাই থাকিব মোৰ ভিডিঅ'টো। আহি পাই গ'লোহি বিহু বজাৰ কৰি। যি একদম মানুহ, ইমানেই ভিৰ, ফালিব নোৱাৰা মানুহ হৈছে একেবাৰে। ইফালেকৈ যেনে তেনে কৰি বজাৰখিনি কৰি আনিলোঁ বিহু বুলি। আৰু কেইদিনো আছে। তো আপোনালোকে কি কি বজাৰ কৰিছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মই ভাবি এইবাৰ বিহুত পিঠা আৰু কিবাকিবি অলপ ধুনীয়াকৈ বনাম আৰু এইফালে নেক্সট ডে হৈছে, সেইদিনাখনি মই ভিডিঅ' কৰিবলৈ নাপালোঁ। আৰু ৰাতিপুৱা শুই উঠি চকু ইমান কুঁৱলী, বাপৰে বাপ। মই ভাবিছোঁ যে পিঠাও খুন্দিম আৰু নাৰিকল লাৰু বনাম। তো মোৰ ভিডিঅ'টো চাই যাব। মইতো এতিয়া মই নাৰিকল কাটিব লৈছোঁ এনেকৈ, আৰু এইবিলাক ইগনৰ কৰিব দি কুচনখিনি ৰ'দত দিছেতো, সেইটো কাৰণে এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ দুটা নাৰিকল। তাৰপিছত মিক্সাৰত দিম যে, সেইটো কাৰণে টোপনি আছে, মাৰি থাকিবলৈ টান পাওঁ আৰু মিক্সাৰটো ধুনীয়াকৈ হৈ যায়। এতিয়া মই নাৰিকল লাৰুখিনি গুড়ি কৰি ল'লোঁ। আপোনালোকে কৰি ল'ব। আৰু মই কেনেকৈ কি কৰোঁ, দুটা নাৰিকলত মই 2 কাপ চেনি দিওঁ। এইটো কাপেৰে 2 কাপ দিওঁ। দুটা নাৰিকল ডাঙৰ ডাঙৰ যে, সেইকাৰণে এইটো ফুল ফুলকৈ 2 কাপ দিওঁ। এইফালে এয়া হৈছেগৈ আৰু এনেকৈ লাহে লাহে আপোনালোকে, মই এনেকৈ ভাজি লওঁ অলপ অলপকৈ। হৈ গ'ল, এতিয়া অকল পিঠাটোহে বাকী আছে। মা ওচৰৰ পৰা আহোঁগৈ, দেৰিও হৈ আহিছে। তো ব'লক। আমাৰ মানে নিজৰ ঢেঁকী নাই, আইতাহঁতৰ আছে। আইতাহঁতৰ ঘৰলৈ যাওঁ। আহি গ'লোঁ আইতাৰ ঘৰত। আৰু এইফালে বিহু যুঁজা একদম লাগি গৈছে, আৰু মায়ে পিঠা চালি আছে, আৰু জেঠাই ঢেঁকী দি আছে, আৰু বায়ে বহি আছে এনেকৈ চাই আছে আৰু ভাগৰ লাগিলে জেঠাই। আৰু মই আহি পাই একদম লগালগ পিঠা পুৰিবলৈ লাগি গৈছোঁ। আৰু এইফালে চাওক, আমাৰ উৰুকা কুকুৰা আৰু হাঁহ মানে দুটাই মাৰিছে, গাহৰি মাংস আছে। কিন্তু কুকুৰাটোহে দেখাব পালে, হাঁহটো মাৰি কাটি বাচি একদম হেৰি হৈ গ'ল। এইফালে গাহৰি মাংস বইল কৰি আছে, আৰু বইল কৰি একদম খৰিকা দিলেই মায়ে। আৰু আইতাই কৈছে দেই, মোকো দেখাবলৈ কিবা এটা হাতত লৈ ল'ব লাগিছিলে বুলি কৈ আছে। আৰু এইফালে মামী আৰু আইতা চবেই জুইৰ কাষত বহি আলু পুৰি খালোঁ, ককাহঁতেও বহি জুই শালত এনেকৈ। আৰু ভাবিলোঁ আজি নামঘৰতো যাম বুলি। নামঘৰটো বহুত ডাঙৰকৈ পাতিছে, মেজি এনেকৈ চব গাঁৱৰ গোটেই ৰাইজে এনেকৈ বহি চাই আছে, আৰু নাচ গান চব হৈছিলে মানে, একদম ধেমালি আৰু একদম। আজিলৈ ইমানেই, মোৰ গাটো ভাল নহয়, সেইকাৰণে নগ'লোঁ আৰু। বাই বাই।